ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ডিফু ক্লাব প্ৰাংগণত আৰম্ভ হৈছে ৰঙালী বিহু উদযাপন। ভিন্ন সংগঠনৰ দ্বাৰা আহ্বায়িত জিলা বন্ধ কাৰ্যসূচীৰ ওপৰত অচিৰে হ'ব পাৰে আইনী প্ৰতিবন্ধ। পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি ৰংচপীৰ পিচিচি সভাপতি আৰক্ষীৰ হাতত আটক। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। বিগত বৰ্ষসমূহৰ দৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ডিফু ক্লাব প্ৰাংগণত 29 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 60 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন। এপ্ৰিলৰ 29 আৰু 30 দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহু উদযাপন অনুষ্ঠানৰ প্ৰথম দিনা পুৱা প্ৰকৃতি সেৱা আৰু ডিফু চহৰৰ বিভিন্ন সাংস্কৃতিক সামাজিক অনুষ্ঠান সভাপতি তথা সম্পাদকে নিজ নিজ পতাকা উত্তোলনেৰে দিনটো কাৰ্যসূচী আৰম্ভ কৰে। মুখ্য পতাকাটো উত্তোলন কৰে ডিফু কেন্দ্ৰীয় সমিতিৰ সভাপতি হৃদয়ানন্দে। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো এৰা। পাহাৰীয়া জিলা কাৰ্বি ভূমিতো প্ৰত্যেক বছৰে অসমৰ অন্যান্য ঠাইৰ লগতে ৰঙালী বিহুটো সকলোৰে মনত আনন্দ প্ৰদান কৰিবলৈ আহে। পুৱাৰ আকাশত কুলিৰ কুহু কুহু মাতত সাৰ পাই উঠি বিহু গীতৰ এফাকি গুণগুণাবলৈ কাৰনো মন নাযায়। তাৰ পিছত দিনৰ ভাগত বহাগৰ আকাশ বতাহে ঢোলৰ গুমগুমনি বিহু বলীয়া ডেকা গাভৰুৰ পৰা শিশু কিশোৰ কিশোৰীৰ পৰা বৃদ্ধলৈ বিহু বতৰত কঁকাল ঘূৰাই এপাক নাচিবৰ মন যায়ে। সেয়ে বিহু নপতাকৈ থাকিব কোনেও নোৱাৰে। বিহু উদযাপন কাৰ্যসূচীৰ প্ৰথমটো দিনা আটাইবোৰ জাতি জনগোষ্ঠীসকলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহৰ পতাকা নিজ নিজ সম্পাদক সভাপতিৰ দ্বাৰা একেটা বিহুৰ মঞ্চতে উত্তোলনৰ দিহা কৰি ঐক্য সংহতিৰ দিশতো এঢাপ আগুৱাই নিয়াত ডিফু কেন্দ্ৰীয় সমিতিয়ে অনুপ্ৰেৰণা যোগালে। কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত আদিল খানকে ধৰি কেইবাগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত স্থানীয় সাংবাদিক দলৰে 29 এপ্ৰিলত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বিশেষ আলোচনাত কাৰ্বি আংলং জিলাত বিগত সুদীৰ্ঘ দিনৰে পৰা জিলাখনত বিভিন্ন দল সংগঠনৰ দ্বাৰা পালন কৰি অহা সঘন বন্ধ আৰু বন্ধৰ পৰিপ্ৰেক্ষিতত জিলাখনত চৰকাৰীভাৱে হৈ অহা ক্ষয় ক্ষতিৰ ওপৰত আলোচনা বিলোচনা হয়। নিজৰ মাটি ভেটি আৰু অস্তিত্ব ৰক্ষাৰ নামত জিলাখনৰ বিভিন্ন দল সংগঠনে আন্দোলন অথবা প্ৰতিবাদৰ নামত জিলা বন্ধ আহ্বান দিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে প্ৰতিবাদ বা আন্দোলন 1 বা 2 দিনৰ পৰা সপ্তাহ পৰ্যন্ত হয়। এনে কাৰ্যসূচী গ্ৰহণৰ ফলত সাধাৰণ ৰাইজৰ দুৰ্ভোগ আছে, চৰকাৰীভাৱে সীমাহীন লোকচান হয়। বন্ধ কাৰ্যসূচী ল'লে জিলাখনৰ ধন জন সম্পত্তি নাশৰ আশংকাত অনেক আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। ফলত সুৰক্ষাৰ নামতো হয় অনেক খৰচ। এতিয়াৰে পৰা এনে বন্ধ কাৰ্যসূচীসমূহ লোৱাৰ ক্ষেত্ৰত আইনী প্ৰতিবন্ধ দিয়া হ'ব। মাতি পেলাই আলোচনা কৰিলে যে বন্ধটো কাৰ্বি আংলঙত আৰু পুনৰবাৰ হ'বলৈ নিদিয়ে, তাৰ ওপৰত কি কয়? আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে সুপ্ৰিম কোৰ্টৰ যিটো বন্ধৰ ওপৰত অৰ্ডাৰ আছিলে, সুপ্ৰিম কোৰ্টে এইটো বন্ধ কল কৰা আৰু বন্ধৰ ফ'ৰ্চফুল এনফৰ্চমেণ্টটো ইলিগেল বুলি ডিক্লেয়াৰ কৰিছে। আৰু কোৰ্টে এইটোও কৈছে যে যিবিলাক মানুহে বা সংগঠনে বন্ধটো কল কৰিব, এইটো বন্ধৰ কাৰণে যিটো ইকনমিক লছ হ'ব, এইটো গভৰ্ণমেণ্ট অফিচৰে হওক বা প্ৰাইভেট ইনষ্টিটিউশ্যনৰে হওক, এইবিলাক চব এই বন্ধৰ অৰ্গেনাইজাৰটো কম্পেনচেট কৰিব লাগিব। গতিকে নেক্সট টাইম কোনোবাই বন্ধ কল কৰি দিলে আমি এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে একশ্যনটো ল'ম। আৰু ছাৰ, ইয়াত এই বন্ধৰ কাৰণে যদি বন্ধ দিয়ে, কোনোবাই যদি খোলা ৰাখে, পাব্লিকৰ ছিকিউৰিটি ব্যৱস্থাটো পূৰা কৰিব? আমি পাব্লিকক ফুল ছিকিউৰিটি দিম আৰু বন্ধৰ কাৰণে কোনোবাই একো অসুবিধা নাপাব।
চৰকাৰী প্ৰশাসনৰ তৰফৰ পৰা সাংবাদিকৰে হোৱা গুৰুত্বপূৰ্ণ আলোচনাত লোৱা সিদ্ধান্তৰ মৰ্মে এতিয়া বন্ধ কাৰ্যসূচী সংঘৰ ফলত ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ দিব লাগিব বন্ধ আহ্বানকাৰী দল সংগঠনে নিজেই। পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত উন্নয়ন খণ্ডসমূহত এনৰেগা আঁচনিৰ সংঘটিত ব্যাপক দুৰ্নীতিৰ খবৰে সম্প্ৰতি ৰাজ্যজুৰি সৰ্বত্ৰ চৰ্চিত হৈ থকাৰ সময়তে হামৰেন আৰক্ষীয়ে 28 এপ্ৰিলৰ দিনা পুনৰ আটক কৰিছে আন এজন অভিযুক্তক। আৰক্ষীয়ে আটক কৰা অভিযুক্তজন হৈছে কাৰ্বি ৰংচুপীৰ পিচিচিৰ সভাপতি ছাৰ ইম টিমুং। সভাপতি ছাৰ ইম টিমুঙৰ বিৰুদ্ধে বৈঠালাংছ থানাত পঞ্জীয়ন কৰা গোচৰ 32/2011 ভিত্তিত আৰক্ষীয়ে আটক কৰে। বিগত 22 এপ্ৰিল পশ্চিম কাৰ্বি আংলং ইতিহাসত ব্যাপক দুৰ্নীতিত অভিযুক্ত 3জনকৈ কৰ্মচাৰী ভিন ভিন স্থানৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল। অনেক সময়ত দুৰ্নীতিত অভিযুক্ত বহু কৰ্মচাৰী তথা আমোলসকলে দুৰ্নীতিত অভিযুক্ত হৈ আগতীয়াকৈ উপায় অৱলম্বনেৰে হাৰি যোৱা পৰিলক্ষিত হয়। কিন্তু এইবাৰ চেনৰ এজাত আৰক্ষীয়ে অভিযুক্তসকলক কৌশল অৱলম্বনেৰে সময় দিয়া হোৱা নাই। যাৰ বাবে এজনৰ পিছত এজন অভিযুক্ত আৰক্ষীৰ জালত পৰি গৈ আছে। সচেতন মহলে আশা কৰিছে অনাগত দিনত এতিয়াও আৰ কাপোৰৰ আঁৰত থকা বহু ৰৌবৰালী আৰক্ষীৰ জালত পৰিব পাৰে। উল্লেখ্য যে হামৰেন আৰক্ষীয়ে আটক কৰা ৰংখাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত গ্ৰাম সেৱক মিজি ইংলেঙৰ জৱানবন্দীৰ বিভিত্তে কাৰ্বি ৰংচুপীৰ পিচিচিৰ সভাপতি ছাৰ ইম টিমুঙক আৰক্ষীয়ে আটক কৰে। আপনার কেউ থানা আনিছে জব কার্ড নিয়ে হ্যাঁ হ্যাঁ জব কার্ড কি হয়েছে কাৰ্ডটো আমাক ফলচকৈ মাৰ্ক বনাই আছে। আপনি ফলস বনাইছে ফলচ বনাই আছে তেনেহ'লে বনাই আছে এইটো বেনিফিচিয়াৰীটো পাই আছে পইচা বেনিফিচিয়াৰীটো পইচা নোপোৱা একো নাই চব যিটো কাম কৰিছে সেইটো দি দিছোঁ আৰু। এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। Royal Enfield dealers, first time in Karbi Anglong. Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, District, Karbi Anglong, Assam. Contact for service 78961 69017. For sale 78961 69021. You can also contact at landline 03675 246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond, from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place. J. Lakshmi Enterprise, the Panasonic premium partner in Difu.
স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে অলপতে সোশ্যাল মিডিয়া যোগে কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ কেএনচিৰ সভাপতি মেৰিনা বেপিৰ লগতে মহিলা সংগঠনটিৰ কৰ্মীসকলক জাপি দিয়া অভিযোগৰ সন্দৰ্ভত কেএনচিৰ হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটিৰ সম্পাদিকা কাজেক টকবিবিয়ে তীব্ৰ গৰিহণা দিছে এই সন্দৰ্ভত নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেএনচিৰ সাধাৰণ সম্পাদিকা কাজেক টকবিবিয়ে স্পষ্টভাৱে কয় যে 24/1 সংগঠনৰ আটাইবোৰ দাবীৰ প্ৰতি কেএনচিৰো আন্তৰিক সমৰ্থন আছে কিন্তু মাদাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা উলংঘ প্ৰতিবাৰৰ সিদ্ধান্তক সমৰ্থন নিদিয়ে সম্পাদিকা গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়াত আৰু কয় যে ভালকৈ সাজ পোছাক পৰিধান কৰি প্ৰতিবাদ বা সংগ্ৰাম কৰিব পাৰে কাৰ্বি আংলঙত কাৰ্বিসকলে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ বাবে স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলনকে ধৰি অনেক আন্দোলন বিভিন্ন দল সংগঠনে আজিলৈকে কৰি আহিছে কিন্তু যোৱা 21 এপ্ৰিলৰ দিনা 24 সংগঠন প্ৰতিবাদ আছিল একেবাৰে অভিনৱ যাক লৈ ৰাজ্যজুৰি সৰ্বত্ৰ চৰ্চা লাভ কৰিছিল পৰৱৰ্তী সময়ত বিগত 26 এপ্ৰিলৰ দিনা জিলা উপায়ুক্ত কাৰ্যালয়ৰ মাদাৰ এছ'চিয়েশ্যনৰ সিদ্ধান্তক সমৰ্থন নিদিয়াক লৈ সোশ্যাল মিডিয়া যোগে আনকি ভাবুকিয় প্ৰদান কৰা কাৰ্যক মহিলা সংগঠনটিয়ে তীব্ৰ গৰিহণা দিয়ে ডিফু মাঞ্জা পথৰ সুটিয়ানালা আদৰ্শ টিমুং গাঁৱৰ পৰা খৰচিং ৰংহাং গাঁৱলৈ যোৱা পথৰ দলংখন আজি কুপতি নিৰ্মাণ হোৱাত গাঁও দুখনৰ গয়াৰ ৰাইজৰ আহযাহৰ বাবে সীমাহীন দুৰ্ভোগ ভুগিবলগীয়া হৈছে ডিফু নৈৰ ওপৰত কোন কাহানী বাই নিৰ্মাণ কৰিছিল আজি হেয়া জহি খহি গ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত কিমান শাসক দল আহিল আৰু গ'ল দলংখন এনেদৰে পৰি ৰ'ল গয়াৰ ৰাইজৰ অৱস্থাৰ পৰিৱৰ্তন নহ'ল এই সন্দৰ্ভৰ আমাৰ কাৰ্ড নিউজ চেনেলৰ প্ৰতিবেদকে যুগুতাই আনা এই প্ৰতিবেদন চাওক কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফু চহৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগৰ ডিফু মাঞ্জা পথৰ একেবাৰে গাতে লগা সুটিয়ানালা টিমুং গাঁও এইখন গাঁৱৰ পৰা ৰংহাং গাঁৱলৈ যোৱা পথতে আছে গাঁও দুখন ৰাইজৰ দুৰ্ভাগ্যৰ সাক্ষী এই দলংখন বিগত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ এএছডিচিৰ নেতৃত্বাধীন চৰকাৰৰ দিনত গাঁৱৰ গয়া ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই কাঠৰ দলংখন 15-20 বছৰে নিৰ্মাণ পৰখ পৰা নাই যাৰ বাবে এতিয়া দলঙৰ কাঠসমূহ দিনে দিনে জহি গৈ আছে খৰালি দিনবোৰত গয়াৰ ৰাইজে দলঙৰ ওপৰেদি নহয় দলঙৰ তলেদি নৈৰ মাজেৰে আহি চহৰৰ প্ৰয়োজনীয় কাম নতুবা স্কুল কলেজলৈ অহা যোৱা কৰে খৰালি কালত এনে সুবিধা হ'লেও বাৰিষা দিনবোৰত যথেষ্ট আহুকাল হয় গাঁৱৰ ৰাইজে মিলি বাৰিষা দিনত ভগা দলংখনৰ ওপৰত বাহেৰে মেৰামতি কৰি অতি বিপদসংকুল অৱস্থাৰে অহা যোৱা কৰিবলগীয়া হয় গুৰুতৰ বেমাৰী বা সন্তান সম্ভৱ বা মাতৃসকলক ডিফু বা অন্য কোনো হস্পিটাললৈ নিবলৈ হ'লে বৰ কষ্টৰে এনে বিপদসংকুল অৱস্থাতে পাৰ কৰাই আনিবলগীয়া হয় সুদীৰ্ঘ কংগ্ৰেছ শাসনকালত দলংখনৰ মেৰামতি হৈ নুঠিলেও শেহতীয়াকৈ অসমৰ সমূহ জনসাধাৰণৰ মাটি ভেটি আৰু নাগৰিকৰ জীৱন সুৰক্ষাৰ প্ৰতিশ্ৰুতিত শাসনৰ বাঘজৰি তুলি লোৱা ৰাজ্য তথা জিলা বিজেপি চৰকাৰৰ ওপৰত যথেষ্ট ভৰসা হৈছিল অন্ততঃ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত বিগত সুদীৰ্ঘ দিন বঞ্চিত হৈ থকা দুখীয়া আৰু পিছপৰা গয়া ৰাইজৰ অৱস্থাও পৰিৱৰ্তন হ'ব মূৰকত কিন্তু এনে হোৱা এতিয়াও পৰিলক্ষিত হোৱা নাই সন্মুখত পৰিষদৰ নিৰ্বাচন সুটিয়ানালাৰ ৰাইজে এতিয়া পুনৰ কাক নিৰ্ভৰ কৰিব নিজৰ ভাগ্য কাৰ হাতত এৰি দিব এই লৈ গয়া ৰাইজে দুধুৰ মুধুৰ অৱস্থাত পৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চিতাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ